गुड इवनिंग सकलोके। सो आज आमी कथा पातिम निजुतांक और मोल भग्नांकर विषय। सो सेखिनि विषय चाওঁ आमी कि हय। तो कालिर পৰা आमी आरम्भ কৰিছো। काली তিনটা চাইছিলো। तो আজি আমাৰ হ'ব 4 নম্বৰটো যেটো নিजुताংक আৰু ইয়াক PPM বুলি কোৱা হয় ইংৰাজীত, পাৰ্টস পাৰ মিলিয়ন। এইটো মিলিয়নত গুচি যাব, ঠিক আছে। এইটো আমাক ইমান বেছি নালাগে, জাস্ট বুজি লও কি হয়। আগৰ নিচিনা একে হয়, যেতিয়া দ্ৰাৱকৰ পৰিমাণ বহুত কম হয়, একেবাৰে বহুত কম, তেনেকুৱাত এইটো ইউজ হয়। ধৰি লৈছো আমি এটা বহুত ডাঙৰ 100 লিটাৰ টেংকি এটাত পানী আছে 100 লিটাৰ, আৰু তাত আমি 2 চামুচ নিমখ মিহলালো, তেনেকুৱা কথা। তেনেকুৱা কথাত এই নিযুতাংশ ইউজ হয়, ঠিক আছে। তো নিযুতাংশ কি হ'ব? উপাংশ এটাৰ অংশৰ সংখ্যা। কিমান উপাংশ আছে আগৰ নিচিনা, ঠিক আছে। গ্ৰামত হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে, ড্ৰপ হ'ব পাৰে, ঠিক আছে। ইনটু আগতে 100 লিখিছিলো, এতিয়া 10 টু দি পাৱাৰ 6 দিম। ইমানে চেঞ্জ। আৰু তলত হ'ব দ্ৰৱত থকা মুঠ উপাংশৰ সংখ্যা। মুঠ কিমান আছিলে আগতে যেনেকৈ প্লাস কৰি লিখিছিলো দুটা মুঠ টোটেল, ইয়াতো মুঠ উপাংশৰ সংখ্যা হ'ব। এটো ইমান নাহে এক্সামত, কিন্তু ইয়াৰ পিছৰ যোনটো এইটো মোল ভগ্নাংশ বা মোল ফ্ৰেকশন বুলি কয় ইংৰাজীত, এইটো বহুত ইম্পৰ্টেন্ট হয়। গোটেই সলিউশন চেপ্টাৰত মোল ভগ্নাংশ, মোলাৰিটি আৰু মোলালিটি এই তিনটা বহুত ইম্পৰ্টেন্ট টপিক হয়। সো আমি মোল ভগ্নাংশটো চাওঁ কি হয়। তো মোল ভগ্নাংশত প্ৰথম কি, ইয়াৰ কোনো একক নাথাকে। মোল ভগ্নাংশৰ কোনো একক নাথাকে আৰু ইয়াক কাইৰে বুজোৱা হয়, ঠিক আছে। এইটো কাই হয়, এক্সৰ নিচিনা থাকে, এইটো গ্ৰীক আখৰ, ইয়াক কাই বুলি কোৱা হয়। তো আমি যিকোনো ক'ব পাৰো, এক্স বা কাই, একো নাই। ইয়াৰ ডেফিনেশনটো হ'ল ই দ্ৰৱটোৰ মুঠ মলত এটা উপাংশৰ মলৰ অনুপাতক বুজায়। তে ডেফিনেশনত কি ক'লে আমি একো বুজি নাপালো ভালকে, হয় নহয়? কিন্তু যেতিয়া আমি কৰি যাম তেতিয়াহে বুজি পাম। আমাক ডেফিনেশন ইয়াৰ দৰকাৰ নাই, কেনেকৈ উলিয়াই সেইটোহে লাগিব, ঠিক আছে। তো কেনেকৈ উলিয়াই সেইটো চাওঁ। তো এই ডেফিনেশনত সেইটো বাদ দিও। যেতিয়া আমি মিশ্ৰ লম দ্ৰৱ, A প্লাস B ধৰি লৈছো, এটা মিশ্ৰ ললো, আমি এটা দ্ৰৱ ললো A প্লাস B, তেতিয়া এৰ যোনটো মোল হ'ব সেইটো Na হ'ব। মানে মোলৰ সংখ্যা কিমান, এৰ মোলৰ সংখ্যা Na আৰু বিৰ মোলৰ সংখ্যা Nb। n মানে নম্বৰ অফ মোল বা নম্বৰ অফ, এইটো Na মানে নম্বৰ অফ মোল অফ A and Nb মানে নম্বৰ অফ মোল অফ B, ঠিক আছে। এতিয়া এৰ মোল ভগ্নাংশ কি হ'ব? সেই দ্ৰৱটোত এৰ কিমান মোল ভগ্নাংশ আছে, মোলৰ ভগ্নাংশ। তো সেইটোৰ ফৰ্মুলা হ'ব এইটো x এ, এইটো কাই এ। ওপৰত হ'ব, আমি এৰ ওলাই আছো, তো ওপৰত এৰ মোলৰ সংখ্যা, তলত দুটা মোলৰ যোগফল Na প্লাস Nb। তেনেকৈ বিৰ যদি উলিয়াব বিচাৰো, বিৰ মোল ভগ্নাংশ, তেতিয়া xb ওপৰত Nb হ'ব, তলত Na প্লাস Nb। দুইটা সেম থাকিব, x এ ওপৰত Na, xb ওপৰত Nb, তলত দুটা সেম হ'ব Na প্লাস Nb। এইটো মোলৰ সংখ্যা হয় আৰু এইটো হৈছে মোল ভগ্নাংশ, ঠিক আছে। এতিয়া যদি আমি এই বস্তুটো চাওঁ, ঠিক আছে, এইটো অলপ মই মুছি লৈছো, জগা অলপ উলিয়াই লওঁ। যদি মই এইটোক এইটোৰে হৰণ কৰি দি আছো, x এ হৰণ xb, তেতিয়া কি হ'ব? এইফালে হৰণ হ'ব, এই গোটেইটোক এইটোৱে হৰণ হ'ব, Na তলত Na প্লাস Nb আৰু তলৰটো Nb Na প্লাস Nb। তো এইটোক যেতিয়া আমি ভালকে লিখিম তেতিয়া এইটো এনেকৈ হ'ব, Na প্লাস Nb ইনটু Na প্লাস Nb। এইটো যেতিয়া ওপৰত উঠি যাব এইটো উল্টি যাব আৰু Nb। তো এইটো কেনসেল গ'ল, তো থাকিল কি Na তলত Nb আৰু এফালে কি আছে x এ হৰণ xb। তো এইটো হৈছে মোল ভগ্নাংশ আৰু মোলৰ মাজৰ যোনটো সম্পৰ্ক, এইটো কি হয়? মোল ভগ্নাংশ আৰু মোলৰ মাজৰ সম্পৰ্ক, ঠিক আছে। তো ইয়াৰ পিছত আমি এটা উদাহৰণেৰে বুজিম কেনেকৈ কৰা হয় এইখিনি, ঠিক আছে। সো আমি উদাহৰণ এটা চাওঁ। তো উদাহৰণটো কি কৈছে, 23 গ্ৰাম ইথাইল এলকহল যাৰ মোলাৰ ভৰ 46, 54 গ্ৰাম পানীত দিয়া হৈছে, দুয়োটাৰ মোল ভগ্নাংশ উলিওৱা।
পানীৰ মোলাৰ ভৰ দিয়া আছে 18। মোলাৰ ভৰ কেতিয়াবা দিয়া থাকে কেতিয়াবা দিয়া নাথাকে। যদি দিয়া নাথাকে আমি উলিয়াই লম মোলাৰ ভৰ, ঠিক আছে। তো মোলাৰ ভৰ কেনেকৈ উলিয়াই, ইথাইল এলকহল ইয়াত যদি আমি ফৰ্মুলা লিখি লওঁ, এইটো হ'ব CH3CH2OH, এইটো হ'ল ইথাইল এলকহল, ঠিক আছে। তো ইয়াৰ মোলাৰ ভৰ কেনেকৈ উলিয়াম, সেইদিনা মই কিছুমান ভৰ দিছিলোঁ হয় নহয়, কিছুমান মৌলৰ ভৰ দিছিলোঁ লিষ্ট। তো তাৰ পৰা যদি আমি চাওঁ হাইড্ৰজেনৰ কিমান আছিল, হাইড্ৰজেনৰ 1 আছিল, কাৰ্বনৰ 12 আছিল আৰু অক্সিজেনৰ 16, ঠিক আছে। তো ইয়াৰ পৰা এতিয়া আমি গন্তি কৰোঁ, হাইড্ৰজেন কেইটা আছে, ইয়াত 3টা, ইয়াত 2টা, ইয়াত 1টা। তো টোটেল হাইড্রোজেন কেটা 3 4 5 6। তো হাইড্রোজেন টোটাল কেটা আছে 6টা। তো 6টা হাইড্রোজেনের কেটা হবো 1 के 6। কার্বন কেটা আছে টোটাল 2টা, কার্বন টোটাল 2টা আছে, এটা কার্বনের কিমান 12। তো টোটাল কিমান হবো 24। অক্সিজেন কেটা আছে এটা, ঠিক আছে। তো এটা অক্সিজেনের কিমান 16। তো কিমান হলো এটো 16। তো এইখিনি যেতিয়া আমি প্লাস করি কিমান হ'ব 24 প্লাস 6 30 প্লাস 16 46। তো মোলাৰ ভৰ এইটো হয়। তো মোলাৰ ভৰ এনেকৈ উলিয়াব পাৰিম আমি। আৰু পানীৰ যদি চাওঁ H2O, দুটা হাইড্ৰোজেন, তো দুটা হাইড্ৰোজেনৰ কিমান হ'ব 2, অক্সিজেন এটা 16। তো টোটাল কিমান হ'ল 18। তো পানীৰ মোলাৰ ভৰ কিমান 18। তো এনেকৈ আমি মোলাৰ ভৰ উলিয়াই ল'ব পাৰিম, যেহেতু ইয়াত দিয়া আছে তো আমাক নালাগে। যদি দিয়া নাথাকে আমি ফৰ্মুলাৰ পৰা মোলাৰ ভৰ উলিয়াব পাৰিম, ঠিক আছে। তো আমাক ইয়াত দিয়া নাই কি, আমাক দিয়া নাই মোল, তো আমি মোল উলিয়াই ল'ব লাগিব, ঠিক আছে। তো মোল আমি কাৰ উলিয়াম, ধৰি লৈছোঁ ইথাইল এলকহল, ইয়াক মই বি দি দিলোঁ, ঠিক আছে। এইটো বি আৰু পানী যোনটো আমাৰ এইটো এ ধৰি লৈছোঁ, বা উল্টাই ল'ব পাৰি, উল্টাই লওঁ যেতিয়া সহজ হ'ব। এইটো এ এইটো বি, ঠিক আছে। তো ইথাইল এলকহলৰ যোনটো ভৰ কিমান, weight of A কিমান দিয়া আছে 23 গ্রাম, weight of B কিমান দিয়া আছে, weight of B 54 গ্রাম, ঠিক আছে। এতিয়া আমি সেদিনা ফৰ্মুলা এটা পাইছিলোঁ মোল উলিওৱা, মোল উলিওৱা কি ফৰ্মুলা আছিল, ওপৰত ভৰ তলত মোলাৰ ভৰ, মোলাৰ ভৰ, ঠিক আছে। তেনেহ'লে ইয়াৰ উলিয়াওঁ, এনে কিমান হ'ব, ভৰ কিমান দিয়া আছে 23, মোলাৰ ভৰ কিমান 46। তো এইটো কিমান হ'ব 0.5। যেতিয়া আমি এইটো হৰণ কৰিম, এইটো আধা হয় না, 1/2 হৰণ কৰিলে 0.5, ঠিক আছে। তেনেকৈ এন বি উলিয়াওঁ, ওপৰত ভৰ, ভৰ কিমান আছে 54, তলত মোলাৰ ভৰ, মোলাৰ ভৰ কিমান আছে 18। তো এইটো যেতিয়া আমি কৰিম কিমান হ'ব, 9 যদি কৰোঁ 9 2 গুণ 18 আৰু 9 6 গুণ 14, 6 2 3 বাৰ। তো এনে নম্বৰ অফ মোল কিমান পালোঁ এৰ, ইথাইল এলকহলৰ 0.5, আৰু নম্বৰ অফ মোল বি, বিৰ কিমান পালোঁ যোনটো পানীৰ 3। তো ইয়াত লিখি লওঁ এতেকে ইথাইল এলকহলৰ মোল কিমান হ'ল 0.5 আৰু পানীৰ মোল কিমান হ'ল 3। তো পানীৰ 3 মোল, ইথাইল এলকহল 0.5। তো এতিয়া আমি উলিয়াম মোল ভগ্নাংশ। তো মোল ভগ্নাংশ কেনেকৈ উলিয়াই, XB XA সৰি XA। তো XA উলিয়ালে আমি কি কৰিম, ওপৰত NA তলত NA প্লাস NB। তো উলিয়াই লওঁ, NA কিমান পাইছিলোঁ 0.5, 0.5 NA 0.5 প্লাস NB কিমান 3, এইটো কিমান হ'ব 0.5 তলত 3.5 হ'ব প্লাস কৰিলে। তো এইটো উলিয়াব লাগিব, এইটো সামথিং 0.14 এনেকা ওলাই যাব, ঠিক আছে। 0.14 সামথিং ওলাই যাব। তেনেকৈ XB উলিয়াও যদি কিমান হ'ব, ওপৰত NB নম্বৰ অফ মোল অফ B, তলত NA প্লাস NB, এইটো কিমান হ'ব, NB কিমান আছে নম্বৰ অফ মোল 3, তলত NA প্লাস NB 0.5 প্লাস 3, এইটো কিমান হ'ল 3, এইটো টোটাল কিমান হ'ল 3.5। তো এইটো যেতিয়া আমি উলিয়াম এইটো কিমান ওলাব
0.86 মান ওলাব, 0.86 সামথিং ইমান ওলাব। ঠিক আছে, তো এইটো হৈ গ'ল ইয়াৰ। আৰু এটা কথা ইয়াত মনত থ'ব লাগিব, যোনটো আমাৰ এক্স এ থাকে, এক্স এ প্লাছ এক্স বি, এইটো সদায় 1 হ'ব লাগিব। ঠিক আছে, এইটো সদায় 1 হ'ব লাগিব, 1তকৈ কেতিয়াও বেছি হ'ব নোৱাৰিব। যদি ইয়াত বহুত থাকে এক্স এ, এক্স বি, এক্স চি, এক্স ডি, তেতিয়াও সিহঁত 1 হ'বই লাগিব, প্লাছ কৰিলে সদায় 1 হ'ব লাগিব। আমি এইটো কৰি চাওঁ, এক্স এ প্লাছ এক্স বি। এক্স এ কিমান পাইছিলোঁ? 0.14 আৰু এক্স বি কিমান? 0.86। এই দুটা প্লাছ কৰিলে কিমান হ'ব? 6 4 10 শূন্য, হাতত থাকিল 1, 8 1 9 1 10। তো এইটো আমি 1 পাই গ'লোঁ, হয় নহয়? তো এইটো আমাৰ শুদ্ধ আছে। তো এনেকৈ আমি ট্ৰাই কৰি চাব পাৰোঁ যে আমি যোনটো ওলাইছোঁ সেইটো শুদ্ধ হয় নে নহয়। তেনেকৈ বহুতো উদাহৰণ আছে, কিতাপতো উদাহৰণ আছে, বাকী বহুতো কুৱেশ্যন আছে, তো সেইখিনি কৰিবা। তো ঠিক আছে, তো অহা ভিডিঅ'ত লগ পাম।